নমস্কাৰ, মই হৰিতা। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। আজি মই কঁঠাল পুৰি বনাম বুলি ভাবিছোঁ। কঁঠাল পুৰি বনাবলৈ প্ৰথমতে কঁঠালটো চেকি ল'লোঁ। যিহেতু ধুনীয়া ৰস আছে সেইবাবে চালনি নালাগিলে আৰু মই হাতেৰে চেপি ল'লোঁ। আটা লৈ ল'লোঁ। মাত্ৰ দুবিধ বস্তুৰে আজি বনাম বুলি ভাবিছোঁ কঁঠাল পুৰি। আজি প্ৰথমবাৰৰ কাৰণে বনাম। কেনেকুৱা হয় চাই থাকক আপোনালোকেও। যদি ভাল হয় আপোনালোকেও বনাব পাৰিব। বেলেগ একোৱেই নালাগে। যদি অলপ বেছি সোৱাদ বিচাৰে আৰু নিমখ অকণমান দিব পাৰে। মই কিন্তু মিঠাই কৰিছোঁ, মানে কঁঠালটো আমাৰ বহুত মিঠা আছে নহয়, নিমখ দিলে আৰু বেয়া লাগিব কাৰণে নিমখ নিদিলোঁ। এতিয়া মোৰ এই কাঁহীখনে মানে মোৰ বেলনাখন লৈ ল'লোঁ আৰু এতিয়া কঁঠাল পুৰিকেইখন বেলি লওঁ। মোৰ কঁঠাল পুৰিকেইখন বেলি লোৱা হৈ গ'ল। এতিয়া ভাজিব লাগিব। কেনেকুৱা হয় চাওঁ, ফুলি উঠে নে নুঠে। কেৰাহীখন বহাই দিলোঁ। এতিয়া প্ৰথমবাৰৰ কাৰণে ভাজিম কঁঠাল পুৰি। ধুনীয়াকৈ ফুলি উঠিছে। চাওক, একোৱে দিয়া নাই, মাত্ৰ আটা আৰু কঁঠালৰ ৰস দিছোঁ। নিমখো দিয়া নাই। কি ধুনীয়াকৈ ফুলি উঠিছে চাওক। আপোনালোকেও এনেদৰে বনাই চাব পাৰিব। যদি কঁঠালৰ গুণটো আৰু বেয়া নাপায় আৰু তেনেহ'লে বনাই চাব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। যদি ভিডিঅ'টো ভাল পালে আগৰ দৰে মৰম দিব বুলি আশা ৰাখিলোঁ। আগৰ ভিডিঅ'বিলাকত আপোনালোকে যথেষ্ট মৰম দিছে, তাৰ বাবে বহুত বেছি ধন্যবাদ জনালোঁ। আৰু আগলৈ এনেদৰে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাই থাকিম বুলি আশা ৰাখিলোঁ।